Hi friends, welcome to my YouTube channel. মই গাৰ্গী মোৰ YouTube channel স্বাগতম। ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু বহুত দিনৰ পিছত ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া ৰিনটিন, মই মিমি বুলি কওঁ। ইয়াৰ নাম ৰিনটিন হয়, কিন্তু মই মিমি বুলি কওঁ। আৰু এইটো খাই খুব ভাল লাগে। আৰু কেনেকৈ খায় আপোনালোকে বাৰু কেনেকৈ খাই ভাল পায়? মই বাৰু এনেকৈ পিঁয়াজ কাটি লওঁ, মিহি মিহিকৈ কাটোঁ। খালি মই আজি ডাঠকৈ কাটিছোঁ বাৰু, সেইটো বাদ দিয়ক। এয়া আহক মই কেনেকৈ খাওঁ, কেনেকৈ বনাওঁ। সেইটো বাৰু ভজাই থাকে, ভজা মেগী বুলি ক'লেও কম নহয়, মানে সেইটো ভজাই থাকে এনেকৈ। চাওকচোন বাৰু এক পেকেট কিমানকণ থাকে, তেনেই অকণমান তলতটো পিঁয়াজেই। ইয়াৰ এইটো মছলাটো আগতে ঘিউ পেকেটো পাইছিল, আজিকালি ঘিউ পেকেটো নাপায়, সৰুকৈ ঘিউ পেকেট এটা থাকে। দুটা পেকেট খালি। ইয়াৰ মছলাটো মই এনেকৈ দি দিছোঁ। ইয়াৰ ওপৰত এইটো ভজা মেগী, যিহেতু ইয়াত একো দিব নালাগে, আৰু মই পিঁয়াজটো দি খাওঁ, ভাল লাগে। এইকণহে ওলালেগৈ। চাওকচোন বাৰু, এইকণ ওলালে দুপেকেটত। এই দুপেকেটত ওলালে মাত্ৰ এইকণ, কিন্তু খায়ো মোৰ বহুত টেষ্ট লাগে এইটো। মেগীতকৈ মই এইটো খাই খুব ভাল পাওঁ, আৰু খাওঁ এতিয়া মই। যিহেতু মই মিমি খাই খুব ভাল পাওঁ, দেখাইছিলোঁৱে পেকেটটো, ক'ৰবাৰ দেখাই দিওঁ। এইটো পেকেটটো মই দেখিছেনে, এইকণহে ওলালে এইটো পেকেটত। আৰু পিঁয়াজ চিয়াজ দি লৈছোঁ, তেল চেল ধনিয়া চনিয়াও দি ল'ব পাৰি। কাটি কুটি মই নিদিওঁ, খালি অকল পিঁয়াজ দিওঁ। পিঁয়াজ দিয়ে ভাল লাগে মই খাই। আৰু এনেকৈ মই এতিয়া খাম। আপোনালোকেও খাই চাবচোন, বিৰাট টেষ্টি হয় খাবলৈ। খাবিনে? মানুহজনে বেয়া পাইছে, তাৰ মানে মোবাইলৰ ৰিচাৰ্জ নাই যে, আৰু নেটটো মানে মই দি আছিলোঁ, কাটি দিলোঁ। সেই তাতে মানে ঠেৰ লাগিছে আৰু। হাই গাইজ, এতিয়া মই শুই উঠিলোঁ। মই শুইছিলোঁ 1টামান বজাত, এতিয়া 3টা বজিলে উঠিলোঁ। আৰু এতিয়া উঠাই নাই, বিচনাতে আছোঁ বাৰু। উঠিলে অলপ দেৰিকৈ গা পা ধুম আকৌ, যিহেতু শুই উঠাৰ পিছত আকৌ গা ধুবলৈ মন যায়, নহ'লে টোপনি টোপনি লাগি থাকে, ভাল নালাগে। 4টামান বজাত গা ধুম। আৰু কি কৈছিলা? অঁ, আজি আমি ৰুটি খাম, মানে তাকে কৈছে আৰু। ৰাতি আমি কি নকৰোঁ দেখাবলৈ। সেয়া আৰু শুই আছোঁ, ইমান টোপনি ধৰি আছিলে, ধুনীয়াৰ পৰা শুই ল'লোঁ। শুই লোৱাৰ পিছত এতিয়া দেখিছোঁ উঠিবলৈ মন যোৱা নাই। 3টামান বাজিলে বাৰু। আৰু জানেনে, মই জেতুকা লগাইছিলোঁ। জেতুকা মানে তেওঁলোকে মই লগোৱা নাই বাৰু, এই পিছোঁতেহে লগায়। যেতিয়া জেতুকা পিচিছিলোঁ তেতিয়াহে লাগিছিলে এয়া। মানে কি ক'ম, জেতুকা মিষ্টাৰৰ কাৰণে পিচিছিলোঁ। জেতুকা মিষ্টাৰ মানে হাজবেণ্ডে মূৰত লগাই, চুলিত, আৰু ময়ো লগাওঁ। মই লগোৱা নাই, কাইলৈহে লগাম। থৈ দিছোঁ আৰু তেনেকেই। আজি মানে লগাব মন নগ'ল, কাইলৈ লগাম। আৰু কথা ক'বলৈ মই পাহৰিয়ে আছোঁ। আজি যিহেতু কাতি বিহু, মই পাহৰিয়ে আছিলোঁ কাতি বিহু। আৰু
মানে ক'বলৈ পাহৰি আছিলোঁ, মনত আছিলে বাৰু। আৰু সন্ধিয়া হোৱাৰ লগে লগে মানে সদায় পথাৰত চাকি জ্বলাইগৈ। আকৌ তুলসী গছ ৰুই লৈও চাকি জ্বলায়। পৰিৱেশবিলাক দেখাম, কেনেকৈনো কি কমনো কৰে বা আমিনো কেনেকৈ কৰোঁ, আৰু আপোনালোকেনো কেনেকৈ কৰে কমেণ্টত জনাব। আৰু সেয়েহে অলপ যা যোগাৰ কৰি আছে দেউতাই। যিটো দেউতা আছে, দেউতাই নামঘৰতে মানে চব কি কয় শৰাই চৰাই দিয়ে আৰু সেইকাৰণে মই ইমান একো কৰা নাই। চাকি গছ জ্বলাম সন্ধিয়া হ'লে, আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু আপোনালোকেও মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু কেনেকুৱা পালে জনাব। এতিয়ালৈ বাই বাই, মই গা ধুওঁগৈ এতিয়া। সন্ধিয়া এনেকৈ চবৰ ঘৰে ঘৰে চাকি বন্তি জ্বলাইছে, ভাবিলে আপোনালোককো দেখাওঁ। আৰু এনেকৈ জ্বলাই পদূলি মুখতো দিয়ে। আৰু এনেকৈ চবৰ ঘৰে ঘৰে চাকি জ্বলাইছে। এনেকৈ যিমানবিলাক ৰঙা ৰঙা লাইট দিছে চব চাকি। এয়া ৰাতি আমি কাতি বিহুৰ দিনাখনি ৰুটি খাইছোঁ। এয়া ৰুটি আৰু এয়া হৈছে ঘুগুনি মানে মটৰ। তাৰপিছতে এয়া আছে বুট আলু ভাজি, আৰু এয়া পিঁয়াজ জলকীয়া নিমখ সেনেকৈ। আৰু এতিয়া আমি খাই লওঁ। আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ, আৰু যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।